আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। মই আশা কৰিম আপোনালোকে সকলোৱে এই ভিডিঅ' বিশেষকৈ ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহৰ ঘৰে ঘৰে যাতে এই ভিডিঅ'টো যায়, বিশেষকৈ চৰ এৰিয়া বিৰচিং জৰুৱা, নায়েৰালগা, গোলকগঞ্জ, ফকিৰগঞ্জ, চাপটগ্ৰাম, মাইনকাছাৰ, হাটশিঙিমাৰী, বিলাসীপাৰা, এই ধুবুৰী গোটেই ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহৰ ঘৰে ঘৰে যেন এই ভিডিঅ'টো চায়। সৰ্বপ্ৰথম মই প্ৰিয় ধুবুৰীবাসীসকল, মই আপোনালোকক এটা ভিডিঅ' দেখাব বিচাৰিম। আজি ধুবুৰী জিলাৰ বৰকাণ্ডা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণসমাৱেশত উপস্থিত থকা সকলো ৰাইজে সংকল্প লওঁ, শপত খাওঁ, কচম খাওঁ। মই আজি আপোনালোকক ইয়াত কথা দিছো, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50 জন হিমন্ত বিশ্বই আপোনালোকক একো কৰিব নোৱাৰে। মই ৰাজহুৱাভাৱে কথা দিছো ৰাইজ, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50 জন হিমন্ত বিশ্বই আপোনালোকক একো কৰিব নোৱাৰে। মই ৰাজহুৱাভাৱে কথা দিছো ৰাইজ। আপোনালোকে ভিডিঅ'টো চালে, এই ভিডিঅ'ত আপোনালোকক শপত খুৱাইছে, কসম খাইছো আমি ভোট দিব লাগে। ঠিক আছে, এইটো আপোনাৰ ইচ্ছা। আমিও হাত উঁচা কৰি বা জনালো, হাত চাপৰি দিলো। আজি আপোনাৰ আমাৰ মা দেউতা বৃদ্ধা মানুহ 70 ইয়াৰ্ছ 60 ইয়াৰ্ছ সকলো ডকুমেণ্ট থকাৰ পিছতো ৰাতিৰ অন্ধকাৰত উঠাই লৈ যায় মাইনকাছৰ সেই বৰ্ডাৰেদি পাৰ কৰি ৰাস্তাত এৰি থৈ আহে। আপোনাৰ দা লৈ, ঝাৰু লৈ, সেইডোখৰ মানুহ না ৰাস্তা সিহঁতে চিনি পায়, না কথা কব পাৰে, দা লৈ সিহঁতে খেদিবলৈ আহে, মাৰিবলৈ। এতিয়া সেই বৰ্ডাৰ এৰিয়াত না খায়, না মেডিচিন আছে, না খোৱাৰ বস্তু আছে, সামান আছে, না কি আছে। কিন্তু ইমান অসহায় অৱস্থাত সকলো ডকুমেণ্ট থকাৰ পিছতো, সকলো ল'ৰা ছোৱালী মা দেউতা এই দেশৰ নাগৰিক হোৱাৰ পিছতো এই অন্যায় অবিচাৰ কৰা হৈছে। কিন্তু আপোনালোকে শপত খাইছিল, এই নেতাজন এতিয়া ক'ত? এতিয়া কিয় খামোচ এখতিয়াৰ কৰি আছে? এতিয়াতো আপোনালোকৰ থিয় হ'ব লাগিছিল। তেখেতেতো আপোনালোকক কৈছিল, হাত চাপৰি দিয়া দিছিলে, কসম খুৱাইছিল, আপোনালোকে খাইছিলে। এতিয়াতো নেতাটো ক'ব লাগে অন্যায় অবিচাৰ হৈ আছে সংখ্যালঘুৰ লগত, ধুবুৰীবাসীৰ লগত। আপোনাৰ ধুবুৰী ডিপুটাৰ নাই? আপোনাৰ ডিটেনশ্যন কেম্প নাই? আপোনালোকৰ মানুহ উঠাই লৈ যোৱা নাই? ৰাতি লৈ যাই আছে। ই হ'ল আপুনি আমি বুজিব লাগিব। সেইকাৰণে সকলোকে অনুৰোধ কৰিম, ইতিহাস পাহৰিলে নহব। আমি ইতিহাস মনত ৰাখিব লাগিব, আৰু ৰাজনৈতিক সমস্যা ৰাজনৈতিক হিচাপে আমি সমাধান কৰিব লাগিব। সকলোকে অনুৰোধ কৰিম, আপোনালোকে মনত ৰাখিব, মই আপোনালোকৰে ল'ৰা, আপোনালোকৰ অঞ্চলৰ ল'ৰা, মই ধুবুৰী লোকসভাৰে ল'ৰা, মই তাতেই জন্মগ্ৰহণ কৰিছো ধুবুৰী লোকসভাতে। মই সকলোকে অনুৰোধ কৰিম, ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, প্ৰতিজন ধুবুৰীৰ ঘৰে ঘৰে যাতে ভিডিঅ'টো পায়। এবাৰ যদি অনুধাৱন কৰে আৰু নিজৰ মেমৰিত, নিজৰ দিলৰ ভিতৰত এইবিলাক ৰাখিব ভোট দেৱাৰ সময়ত, মনত ৰাখিব। যিমান ধুনীয়া